সেই সময়ৰ উগ্ৰপন্থী সমস্যা আৰু আমাৰ মাজত আজি নাই। সেই সময়ৰ দাদাগিৰি, মানুহৰ মাজত হিংসা, এই পৰিস্থিতি আমাৰ মাজত নাই। এতিয়া ভাল পৰিৱেশ এটা আহি গ'ল। বহুত মানুহে বিশ্বাস কৰিবলৈ টান পায়। মই যোৱা কেইদিনমান আগত গুৱাহাটীত আছিলোঁ। সেই সময়ত এজন ডাঙৰ ৰাজনীতি নেতাই কৈছে, এটা সময়ত আমি বড়োলেণ্ডত গ'লে 6টা বজাত দোকান পোহৰ বন্ধ হৈ গৈছিলে। 6টা বাজিলে মানুহবিলাক ঘৰ লৈছিলে। কিন্তু সিদিনা বড়োলেণ্ডত যাই আহিলেও 10টা 11টালৈকে এতিয়া টাউনবিলাকত মানুহ লগ পায়, গাঁওবিলাকত মানুহ লগ পায়। এইটো পৰিৱৰ্তন আহিছেনে নাই বড়োলেণ্ডত? আপোনালোকে দেখিছে? এই পৰিৱৰ্তনটো আহিছে BPFৰ কাৰণে নহয়। এই পৰিৱৰ্তনটো আহিছে বৰ্তমানৰ UPPL BJP এলায়েন্স গভৰ্ণমেণ্টৰ কাৰণে আৰু UPPLৰ এটা কঠোৰ পৰিশ্ৰমৰ কাৰণে। তো সেইকাৰণে আজি এই যে পৰিৱেশটো যে পৰিৱৰ্তন হ'ল, এইটো আমাৰ সমাজৰ কাৰণে সকলোতকৈ প্ৰাইমাৰী, সকলোতকৈ প্ৰয়োজন এটা বিষয়টো আছিলে। আমাৰ অঞ্চলটো ষ্টেবিলিটি আহিব লাগে, এটা সুস্থিৰতা আহিব লাগে। যেতিয়া সুস্থিৰতা এটা অঞ্চলত থাকে, এটা পৰিয়ালত থাকে, তাত ভাল কাম কৰিব পাৰে, ভাল চিন্তা কৰিব পাৰে। আগত আছিলে এজন মানুহ ব্যৱসায় কৰিব লাগিলে সি প্ৰথমতে চিন্তা কৰিব যে ব্যৱসায় কৰিলে মোৰ ব্যৱসায়টো কোনোবা ডিষ্টাৰ্ব কৰিব নেকি, কোনোবা ধন দাবী দিব নেকি, কোনোবা উঠাই লৈ যাব নেকি। এই চিন্তা আৰু এতিয়া আমাৰ মাজত নাই। ডাঙৰ ডাঙৰ গ্ৰুপবিলাকতো নাইয়ে। এতিয়া সৰু সুৰা সিদিনা চিৰাঙত কোনোবা পইচা কাঢ়ি লৈ গৈছে, কোকৰাঝাৰৰ তেল ডিপুত ডকাইত কৰিছে। সেই মানুহবিলাকক কৰায়ত্ব কৰা হ'ল, কোনো সাৰি যাব পৰা নাই। কাৰণ আমাৰ মূল লক্ষ্যটোৱে হৈছে বড়োলেণ্ডৰ মানুহে 100% নিৰাপত্তা পাব লাগিব। ই খেতিয়কে হওক, ই অফিচাৰে হওক, ই ৰাজনীতি নেতাই হওক, সামাজিক কৰ্মীয়ে হওক, কোনোবা গাঁৱৰ গাঁওবুঢ়াই হওক, সকলো নিৰাপত্তা পাব লাগিব। সেইটো আমি প্ৰথমতে বিচাৰিছিলোঁ আৰু সেইটো আজি বড়োলেণ্ডত আহি গ'ল। এটা সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষ হ'ল। এই জাতিগত সংঘৰ্ষটো পুনৰ যাতে নহয়, এই কাৰণে যি কাৰণত জাতিগত সংঘৰ্ষ হয়, এই কাৰণবিলাক আমি চিনাক্ত কৰিবলৈ বিচাৰি আছোঁ। এটা হ'ল ভূমিক লৈ পেলাই আমাৰ মানুহে চিন্তা কৰে, ভূমি আমাৰ অধিকাৰ পাব নে নাই, মাটিৰ অধিকাৰ পাব নে নাই, সেইটো সকলোৱে চিন্তা কৰে। আমি চেষ্টা কৰিছোঁ আমাৰ চৰকাৰ চলি থকা সময়ত 100 নহ'লেও 80% মানুহৰ ভূমিৰ সমস্যা সমাধান হ'ব লাগে। এইটো আমি চেষ্টা কৰি আছোঁ। এইটো ফৰেষ্ট অঞ্চলতে হওক, খাছ মাটিতে হওক, যি অঞ্চলতে নহওক কিয়। আৰু কোনো খিলঞ্জীয়া মানুহ যাতে ভূমিহীন হ'ব নালাগে, ৰেল লাইনত যাই ঘৰ বান্ধি থাকিব নালাগে, ইয়াৰ কাৰণে আমি ছাৰ্ভে কৰি আছোঁ, যাতে সকলোকে এক কথা হ'লেও মাটি দি পেলাই তেখেতসকলক সংস্থাপন কৰিব পাৰে। ছেকেণ্ড কথা হ'ল যিবিলাক এনক্ৰচ কৰিছে, বহুতে আমাৰ মানুহক বিপথে পৰিচালনা কৰিব পাৰে। কাৰোবা ইয়াক খেদিব, তাক আনিব, তাক খেদিব, তাক আনিব। আপোনালোকে দেখিছে আমি প্ৰথম টাৰ্গেট লৈছোঁ ফৰেষ্ট অঞ্চল। যিসকলে ফৰেষ্টত ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট, ফৰেষ্ট আইনৰ মতে ফৰেষ্ট অঞ্চলত মাটি বাৰী পায়, সেইসকলক সম্পূৰ্ণভাৱে মাটি বাৰী দিয়া হ'ব। কিন্তু যিসকলে ৱাইল্ড লাইফ আৰু ক'ৰ এৰিয়াবিলাকত সোমাই গৈছে, সেইবিলাকক তাৰ পৰা বাহিৰত আনি বেলেগ জেগাত মাটি দিব লগা হ'ব, দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আমি কোনো দৰিদ্ৰ মানুহে ক'ৰবাৰ পৰা নদীয়ে মাটি নিছে, সংঘৰ্ষৰ কাৰণে গৈছে, সেই মানুহবিলাকক এভেকশ্যন কৰি আউট কৰিব বিচৰা নাই। আমি সেইসকলক স্থায়ী সমাধান কৰি এটা জেগাত নিগাজি থাকিব পৰা ব্যৱস্থা কৰি দিব বিচাৰিছোঁ। সেইটোৱে আমাৰ লক্ষ্য। কিন্তু সেইটো BPFৰ সময়ত কৰা নাছিল। আজি সেই এভেকশ্যনৰ লিষ্টত অকল ফৰেষ্ট এৰিয়াত মানুহে আছে এইটো নহয়। সেই এভেকশ্যনৰ লিষ্টত ডাঙৰ ডাঙৰ আমাৰ নেতাবিলাকৰ চাহ বাগানো আছে, যিসকলে নেকি ডাঙৰ ডাঙৰ চাহ বাগান, ৰবাৰ বাগান কৰিছে, কোনো পাৰ্মিশ্যন লোৱা নাই, কোনো মাটিৰ নথি পত্ৰ নাই। আপোনালোকে দেখিবলৈ পাব। সেইবিলাককো আমি কৰিব বিচাৰিছোঁ, ব্যৱস্থা ল'ব বিচাৰিছোঁ, যাতে আহি থকা সময়ত আমাৰ কোনো ইণ্ডাষ্ট্ৰী বনাবলৈ, কিবা ভাল কাম কৰিবলৈ, ফুটবল ফিল্ড বনাবলৈ মাটি বাৰীৰ অভাৱ নহয়। ভাল মাটি বাৰীবিলাক প্ৰটেক্ট কৰিব লাগিব। সেইটো আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব। আজি চৰকাৰত আহিছে বুলি মোৰ অকলে দায়িত্ব নহয়, কালি আপুনিও চৰকাৰত আহিব পাৰে।
কালি আপুনিও ইএম হ'ব পাৰে, চিফ হ'ব পাৰে, MLA হ'ব পাৰে। কালি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে মাটি বাৰী লাগিব, ফৰেষ্ট লাগিব, এই আমাৰ জলবায়ু প্ৰদূষণটো ঠিক কৰিব লাগিব। ইয়াৰ কাৰণে এই ব্যৱস্থাবিলাক লোৱা হৈছে। যোৱা মাহত 20টা দিন আমি লেণ্ড মেলা পাতিলো। তাত 20,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰি দিয়া হ'ল। একেবাৰতে 20,000 মানুহ, মাত্ৰ 20 দিনত।